Hey guys, কি খবৰ সকলোৱে বাৰু ভালনে? পূজা কেনেকুৱা চলিছে? তো মই গৈ আছোঁ পূজা চাব, দোকান বন্ধ কৰি দেৰগাঁৱত পূজা চাব যাম। মানে পূজা বুলি য'ত যোৱা নহয়, আজি দোকান সোনকালে সামৰিলোঁ, এতিয়া পূজা চাব যাম। আৰু লগত আপোনালোকক লৈ যাম, ব'লক পূজা চলো লগত যাব মোৰ এইকেইটা বন্ধু। হাই, ইহঁতৰ লগত বন্ধুত্ব মোৰ এই জনমৰ নহয়, আগৰটো জনমতো আছিল। আগৰটো জনমত মানে বন্ধুত্বখন বেলেগ আছিল, কেনেকুৱা আছিল গম পাইছোঁ। তো গাইছ আমাৰ ৰাইডিংটো আৰম্ভ হ'ব মানে লাভকা তিনিআলিৰ পৰা। তো গাইছ পূজা বুলি চব পুৰা মানুহ, বহুত মানুহ, একদম চবে ধুনীয়া ধুনীয়া হৈ আহিছে। আৰু এইপিনিতো যাব নোৱাৰে, এইপিনি সোমাই নিব লাগিব। তো এইটো হৈছে লাহতি চাৰিআলি। তই ক'লৈ যা পাই যাবি দেখিছনে, পুলিচ চলিয়াই গ'লে ঘূৰি ফুৰিছে। আৰু এইফালে বেটেৰী ৰিক্সা লাইন। তো গাইজ নিজৰ মুখমণ্ডল দেখাব নোৱাৰো, আপুনি এতিয়া ছোৱালী চক, পূজা চক, বহুত কিবা কিবি। বাবা তাত মানে ভাত খাব আহিছিলো, মানে পূজা নচোৱাকে। তো ইয়াত মানে মানুহ পুৰা ভিৰ, বাহিৰতে ৰৈ থাকিব লাগিব ভাত ইয়াত খাবলৈ হলে। ভাতটো আপুনি তাত বহিবলৈ পোৱাটো পিছৰ কথা। চাইছো ৰবা ইমান মানুহ ভিৰ, আমাৰ ফালৰ লেখীয়া নহয়, এইফালে মানুহ ওলাই আহিছেহে। ইয়াত ভাত খোৱাকে মানে, ইয়াত ভাত খোৱাতকে ঘৰলে মাংস 1 কেজি নি পেলাই বনাই খাবগে পাৰিম, মানে ইয়াত ইমান মানুহ ভিৰ আছে। কুপন ল'ব লাগিব, ৰ'ব লাগিব। মানে বাবা তাত ভাত খাবলৈ কেলে আহিছিলো গম পাইনে? তাত মানে খানাটো খাই ভাল লাগে, টেষ্টটো বেলেগ, নিজৰ নিজৰ লাগে। তো এতিয়া উপায় নাই, বেলেগতে খামগে আৰু। পূজা বুলি বহুত মানুহ ভিৰ হৈছে যেন। এখন চক পূজা গেট মজা বনাইছে, লাইটিং পুৰা চলি আছে, গুল 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 গুল। ক'ত যাবা? তো গাইছ দেৰগাঁৱলৈ আহি মানে একদম হেৰিহে লাগিছে, কি বুলি কয়, আমাৰ ফালে একদম নিমাও মাও পৰিৱেশ। ইয়াত চক পুৰা মানুহ একদম ঘূৰি ফুৰিছে। আজি মানে ভাত খামেই, আজি ভাত খামেই। গাইছ তো দেৱী মাক চাবলৈ আহিছো, এতিয়া প্ৰথমতে দেৱী মাকে চাই লওঁ ন, তাৰপিছত বেলেগ কিবা কিবি চাম। চবেই ফটো মাৰি আছে, মই ভাবিছো সেৱা এটা কৰি লওঁ। তো গাইছ ফটো মাৰিলো, দেৱী মাক সেৱা কৰিলো, পিছৰবাৰ মেট্ৰিকটো পাছ কৰাই দিলেই হয় আৰু দেই, কৃষ্ণ। তো গাইছ পূজা চাবলৈ আহি ইয়াত ফটোও মাৰিব পাৰে, চক চাইকেল এখন থৈ দিছে আৰু চবে ফটো মাৰি আছে খুব ধুনীয়াকে। কি নকবা, একদম ইয়াত ফটো একদম মজা মজা আহিব। ফুল দিছে, চাইকেল দিছে। सेल्फी ले लेते हैं सब आदमी। চক ফটো মাৰিব নে? মাৰ ফটো। তো গাইছ দেখিছে মানে এখন চাইকেলে কিমান আকৰ্ষণ দিব পাৰে। ফটো মাৰি মানুহ একদম পুৰা আছে, চেল্ফি বয়, এইটোকে কয় মানে চেল্ফি বয়। सेल्फी जोर से बोलो सेल्फी। গাইছ এতিয়া মানে পূজা বুলি পাণ খাম। দেৰগাঁও এখন খুব ফেমাছ পাণ দোকানত, মন্টু দা পাণ ভাণ্ডাৰ। মন্টু পাণ ভাণ্ডাৰ, এতিয়া পাণ খাম। আৰু দেৰগাঁৱত যদি আপুনি পাণ চান খায়, এইখনত খাব, মন্টু দাদা। তো গাইছ এতিয়া চাম দেৱগামৰ পূজা, আৰু গেট চক কিমান মজাছে বনাইছে, লাইটিং পুৰা জ্বলি আছে। এইখন গেট আৰু সেইফালে চন্দ্ৰযানৰ মণ্ডপ। তো গাইছ পাই গলোহি দেৱগাম পূজা মণ্ডপ। এইফালে মোৰ পিছফালে আছে চক চন্দ্ৰযান, কেনেকুৱা মজাছে বনাইছে। ইয়াত ঢেৰ মানুহ হয়, এতিয়া মানে কমিছে আৰু, ৰাতি 11:22 হ'ল যে। আমি
watching this beautiful অলপমান ইংলিছ ক'বলৈ শিকো wow beautiful কি ক'লে কেনি ক'লে সেইখন চক চন্দ্ৰযান যাবলৈ ৰেডি হৈ আছে তো গাইজ চন্দ্ৰলৈ মানে যোৱা আগত আমাৰ বন্ধুৱে একেবাৰে ফটো মাৰিছে চন্দ্ৰযানৰ সৈতে ফটোত দেখিলে সৰু সৰু লাগে অলপ ওচৰ পৰা চালে একদম বহুত ডাঙৰ পুৰা একদম চন্দ্ৰযানৰ সমান চক তো গাইজ চন্দ্ৰযানখন চবেই দেখুৱাইছে মই আপোনাক চন্দ্ৰযানৰ ভিতৰত দেৱী দেখুৱাওঁ দেৱী মাক দেখুৱাওঁ দুৰ্গা মাক চক মজা একদম এইফালে গণেশ এইফালে মহিষাসুৰ তাৰপিছত আছে এইজন কোন মহিষাসুৰ মানে দুজন বনাইছে মহিষাসুৰ আৰু এইফালে সৰস্বতী আৰু সেয়া হৈছে কাৰ্তিক আৰু দুৰ্গা মানে দেৱীৰ ওচৰত এনেকৈ যে কাপোৰে ঢাকি থয় চাবচোন এই আজি দেখিছে এইগৰাকী হৈছে মানে দুৰ্গা দেৱী মাক সেইকাৰণে মোক ঢাকি থয় সেৱা অকণ লৈ লওঁ পুৰা একদম ফেনৰ সেৱা দি আছে ইয়াত চক এইটো একদম পুৰা ফেনৰ সেৱা লগাই দিছে সেৱা লৈ লৈ একদম দেৱী দৰ্শন কৰক সেৱা কৰক দেৱী মায়ে যেন আশীৰ্বাদ কৰে আৰু দেই তো গাইজ পূজালৈ আহি এটা কথা গম পাইছোঁ কিছুদিন পাছৰ পৰা মানে ৰাতিপুৱা গা ধুব নোৱাৰা হ'ম ঠাণ্ডা পানী সেইটো কাৰণে একদম চোলা দুটা পিন্ধি আহিছোঁ আৰু পূজালৈ আহি এটাই কথাই ভাল লাগে অ' কেলে ভাল লাগে নতুন নতুন মানুহ দেখি আৰু এইবিলাকে চক তো গাইজ এইকণত এটা হ'ল ভয়ংকৰ এক্সিডেণ্ট সেইটো কাৰণে মানে মানুহবোৰ কমি গ'ল আৰু দেগাত একদম এক্সিডেণ্ট এটা হ'ল আৰু এইফালে চক মানুহ পুৰা গোট খাই আছে পুলিচ চুলিচৰ সৈতে মানে হে গাইজ আকৌ এতিয়া পূজা চাম স্মৃতি পথাৰত একদম মজা বনাইছে চক এইবেলি সেইটো স্মৃতি পথাৰ মণ্ডপ তো গাইজ স্মৃতি পথাৰত বনাই থৈছে এটা ৰাৱণ দেগাঁও চক ৰাৱণ মানে জ্বলাই দিব এই পূজা লাষ্টৰ দিনা এইফালে চক এইটো তো গাইজ ইয়াত আৰু এটা বস্তু বনাইছে চক শিৱ ফালে আছে একদম পানী পৰি আছে জতাৰ পৰা এইফালে চক মজা লাগিছে একদম তো গাইজ এইফালে এটা নিগনি আছে চক এইটো মজা চাই বনাইছে এইটো লাডু এটা লৈ আছে লাডু মানে খাওঁ খাওঁ কৰি আছে নিগনিটোৱে খাব আৰু লাষ্টৰ দিনা খাই দিব শেষ কৰি পেলাব बस छूने से तर जाए सबसे पवित्र वो पाँव তো গাইজ পূজা মণ্ডপত মানে আজিকালি ফটো মাৰিবলৈ কিবা এটা লাগেই আৰু ইয়াতো এটা আছে চক এখন স্কুটাৰ ভাইটি চলাই দিয়া আৰু এইফালে আছে গৰু গাড়ী মানে ৰাখিছে ইয়াত আপুনি ফটো মাৰিব পাৰে ধুনীয়াকৈ চবেই ইয়াতে ফটো মাৰে এখন স্কুটাৰ এখন গৰু গাড়ী ৰখাই থৈছে ফটো মাৰিবলৈ তো মজা চাই ফটো মাৰ্ক দেগালে হওক মজা চাই ফটো মাৰ্ক তো গাইজ দেগাঁও পূজা চাই হৈ গ'ল এতিয়া ঘৰলৈ যাম মানে মোৰ অকণ ফটো বাগৰি গ'ল চক একদম ৰঙা ৰঙা হৈ গ'ল ভিডিঅ'টোত চাগে কিবা কিবি দেখিছে তো মানে এটা কথা কওঁ পূজা চাবলৈ সেই মানে এটা কথা গম পালোঁ সৰু সৰু ওলাও গাৰ্লফ্ৰেণ্ড আছে কিন্তু মোৰ নাই পূজা চাই দুখে লাগিল তো সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ এতিয়া ঘৰলৈ যাওঁ গুড নাইট শুভৰাত্ৰি মানে আমি ঘৰত পোৱালে একদম ৰাতিপুৱাই হ'ব কি 12টামান বাজি যাব চাগে তো সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ ভাল লাগিল দেগাঁও পূজা চাই আপোনালোকে দেগাঁও পূজা চাবলৈ আহিছিল নে কমেণ্ট কৰি জনাব দেই বাই গুড নাইট চি ইউ